আছিল দাদা পাৰিলো টংলা যাব পাৰিবা উঠা ভূটান যাবা আৰু উঠা A few moments later. Hello. গাড়ী উঠিলানে এই যাবলৈ ওলাইছোঁ ষ্টাৰ্ট দিছে মানে ষ্টাৰ্ট হৈছে আৰু যাব বহিছোঁ আৰু তোমাৰ কাষত কোন বহিছে আৰে অচিনাকি পেচেঞ্জাৰ এজন বহিছে সেইটোতো মই জানো কিন্তু ল'ৰা নে ছোৱালী সেইটো সুধিছোঁ আৰে তুমিও যে কি কোৱা এই মোৰ লগৰ মানে এবছৰ দুবছৰ ডাঙৰ হ'ব চাগে বয়স জুখিলে আমাৰ একে লগৰে হ'ব এনেকুৱাকৈ বহিছোঁ হ'ব মিছা ক'ব নালাগে তুমিতো ছোৱালী বহা চিটতে বহিবা সেইটো মই ভালকৈয়ে জানো এনেও ফেচবুকত তুমি কাষত বহা ছোৱালীকে লগৰ লিখিয়েই থাকা আৰে মই সেইবোৰ মিছাকৈ লিখোঁ সঁচা কথা লিখিলেনো ক'ত ইমান লাইক আহিব মোক ফিলচফি শিকাব নালাগে তোমাৰ কাষত ছোৱালীয়ে বহিছে তাইক ফোনটো দিয়াচোন আৰে সঁচাকৈয়ে কৈছোঁ মোৰ কাষত দাদা এজনেই আছে দাদাই হ'ব বয়সৰ ঠিক আছে তেতিয়াহ'লে তেওঁকে ফোনটো দিয়া আৰে কি কথা কৈছা তেওঁক মই ফোন দিম নেকি আৰে অচিনাকি মানুহ হয় মই এতিয়া অচিনাকি মানুহজনক ফোন দিম নেকি তুমিয়ে কোৱাচোন বোলে মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতা বুলি কি কোৱা মই জানোৱেই তোমাৰ কাষত ছোৱালীয়ে বহিছে দিয়া তাইক ফোনটো দিয়া আৰে সঁচাকৈ কৈছোঁ দাদাই হয় দাদা ঠিক আছে তেতিয়াহ'লে তেওঁকে ফোনটো দিয়া এই নোৱাৰোঁ দে মানুহজন বহুত খঙাল যেন অলপ দেখাত খঙাল যেন লাগিছে নোৱাৰোঁ মই দিব নোৱাৰোঁ এটা কথা স্পষ্টকৈ কোৱা ফোনটো দিবা নে ৰিলেশ্যন ব্ৰেক কৰিবা এই ৰ'বা ঠিক আছে দিছোঁ ৰ'বা দি আছোঁ এনেকৈ নহয় ভিডিঅ' কল কৰা যোৱা হোৱাটছএপত যোৱা হা ভিডিঅ' কল অঁ তুমি ঠগিব পাৰা ন কি ঠিক এনেও তুমি যাৰ তাৰ মাতিব এক্সপাৰ্ট ৰ'বা 2 মিনিট ৰখা দি আছোঁ মই দাদা এই মোৰ গাৰ্লফ্ৰেণ্ডে কল কৰিছে মানে আপুনি পটককৈ হাই এটা কৰি দিব লাগে হয় নি হাই এটা কৰি দিয়কচোন হাই দাদা দাদা অকণমান এইফালে ঘূৰি দিয়কচোন আপোনাৰ মুখখন ভালকৈ অহা নাই ভিডিঅ' কল দাদা ভিডিঅ' কল আৰে ভণ্টি তই দাদা No.